স্বাগতম মোৰ চেনেল অচিছ ব্লগ এক্সাইটেড মই আজি আপোনালোক অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি ফুৰিবলৈ গৈ আছোঁ। মোৰ লগত আছে কৰ্ণ ছাৰ আৰু এইফালে অমিত ছাৰ আছে। সিহঁতৰ দুটাক লৈ কিনে এতিয়া ফুৰিব যাই আছে। ফুৰিব যাওঁ বুলি নহয়, আমি তাৰমানে দোকানৰ মাল আনিব যাই আছোঁ আৰু ঘৰৰ কিবা কিবি বস্তু লাগে। এই কৰ্ণ ছাৰ কালি আছি তাকো বোলে কিবা কিবি বস্তু লাগে, সেইকাৰণে এতিয়া আমি ৰঙিয়া যাই আছোঁ। আৰু অমিতৰো বোলে কিবা কিবি লাগে, কোনোবা বোলে গাৰ্লফ্ৰেণ্ডক নাকি ঘূৰাব লৈ যাব লাগে, দামী দামী কাপোৰ লাগে বোলে, সেইকাৰণে এতিয়া যাই আছোঁ। আৰু কৰ্ণও কিবা কিবি ল'ব আৰু ময়ো ল'ম, গতিকে চাই থাকক ভিডিঅ'টো কি আনো আমি। এতিয়া আমি আৰু ৰঙিয়া আহি পাম আৰু বেছি নাই আৰু এই ৰঙিয়াত সোমালোৱে আৰু আজি বতৰটো ধুনীয়া বতৰ, একদম ধুনীয়া বৰষুণ দি আছে। চাওক বৰষুণ আজি ঠাণ্ডা পৰছে আৰু ইমান দিন গৰমতে সিজি আছিলোঁ, আজি অকণমান ঠাণ্ডা পৰছে, বহুত ভাল লাগছে। আজি ৰঙিয়াত বহুত ATM ঘূৰি নাপালোঁ। এই HDFC বেংকৰ ATMত ওলাব লগা, চৰকাৰী বেংকৰ ATMবিলাক বা কি হৈছে নাজানো, এটাতো পইচা নাই, ইমান বিচাৰিলোঁ বাপৰে, ভাগাৰ লাগি গ'ল। সস্তাৰে কৰ্ণ মই এই অমিত তিনিটাই এতিয়া বিচাৰি পালোঁ আৰু এতিয়া দোকানখনত বস্তুখিনি থৈ আছোঁ। আমি এতিয়া আকৌ বস্তু পইচাটো দিব লাগে। ৰঙিয়াৰ নতুনকৈ এখন শ্বপিং মল খুলিছে, এইখন ট্ৰেডছ। ইয়াতে আমাৰ আৰু ডাঙৰ এটা কি আছে, ঠিকাদাৰ এটা আছে, তেখেতে খুলিছে। গতিকে আহিব আপোনালোকে ৰঙিয়াৰ ট্ৰেডছত, তামান দামী কাপোৰ আছে। চালোঁ আমি এখন লৈ, এটা গাৰুৰ দাম 1300 টকা। ইমান 1300 টকা দি গাৰু ল'ম নেকি? তাতে খুলি আমাৰ 10 টকীয়া গাৰুটো শুই পেলাইও তাৰমানে সপোন দেখিব পাৰি নে কি? আমাৰ ATM বিচাৰি আজি তাৰমানে তামান ভাগাৰ লাগি গৈছে। এতিয়া বস্তু পানী লৈ ল'লোঁ, কৰ্ণ এইফালে কিবা কিবি লৈ লৈছোঁ আৰু ময়ো এইফালে দোকানৰ বস্তুবিলাক লৈ লৈছোঁ। তামান ভাগাৰ লাগিছে আজি। চৰকাৰী ATMত পইচাই নাই তাৰমানে। এতিয়া আৰু কিবা এটা খাই ল'ব ৰ'ব, এতিয়া তামান ভাগাৰ লাগছে। এতিয়া আমি পৰঠা ৰুটিকে খাওঁ আৰু অমিতে পূৰা খাই আছে, খাৱাই নাই। পূৰা খাই আছা কা কৰ্ণ? বহুত দিন মূৰত না? ইফালে পৰঠা আছে, ইমান ভাল পৰঠা নাপায় বোলে। আমি এতিয়া ঋতুপৰ্ণা হোটেলত আছোঁ, এতিয়া আৰু পৰঠা খাই লওঁ, আপোনালোকে চাই থাকক। পৰঠা খোৱাৰ পিছত এতিয়া পেপচি গল্লা চব মাৰি দিওঁ আৰু কৰ্ণ আৰু অমিতেও খাই আছে, এতিয়া ময়ো খাই দিওঁ আৰু। এতিয়া আৰু আমি ঘৰে আহি পেলোঁ। চাওক বস্তু লৈ ল'লোঁ, গাড়ীখন থৈ দিলোঁ। এতিয়া আৰু যাই আছোঁ আৰু কৰ্ণহঁতৰ ঘৰত লাগি। এতিয়া আৰু কৰ্ণহঁতৰ ঘৰৰ পৰা আহিলোঁ, ফেন ফিট কৰি থৈ আহিলোঁ। 3টা ফেন আনিছোঁ, তাৰপিছত চিলিং ফেন এখন নহয়, চিলিং ফেন 3খান, তাৰপিছত ষ্টেণ্ড ফেন এখন, সেইকেইটা আনিলোঁ। আগতকৈ বস্তুৰ দাম বহুত বাঢ়ছি, য'ত নেকি বস্তুৰ দাম ডিফাৰেঞ্চ মানে 300 টকামান ডিফাৰেঞ্চ হৈ গৈছে, এনেকুৱা দাম বাঢ়িছে বস্তুবিলাকৰ। তাৰপিছত আৰু মই কিবা কিবি বস্তু আনিছোঁ, সেইবিলাক বস্তু আপোনালোকক দেখুৱাই আছোঁ দোকানত কি বস্তু পায়। গতিকে চাই থাকক ভিডিঅ'টো। আৰু আজি কি বস্তু আনিলোঁ চাওক, আৰু কি দোকানত বস্তু পায় চাওক। এইটো আনিলোঁ ষ্টেবল পিন, মানে ষ্টেবলৰ পিন শেষ হৈছিল। তাৰপিছত এইবিলাক তাৰমানে বাকী লেখাৰ কাৰণে পকেট বহি আনিলোঁ, তাৰমানে কিছুমানৰ বাকী লেখাৰ কাৰণে বহীগিলা শেষ হৈ গৈছে, নতুন বাকী লেখাৰ কাৰণে এইবিলাক। তাৰপিছত এই আনিলোঁ ফিংগাৰ, এই বহী, আস্তানা বহী। তাৰপিছত এইটো A4 সাইজ পেপাৰ জেৰক্স কৰাৰ কাৰণে তলত আৰু এইবাৰ ৰঙৰ বহী আনিছোঁ। তাৰপিছত এইটো বোলে নতুন লাইট, এইটো আপোনালোকে কমতে পাব, 100 টকাতে পাই যাব। তাৰপিছত এই টৰ্চ আনিছোঁ, এতিয়া বাৰিষাৰ বতৰ। তাৰপিছত এইডাল 3B পেঞ্চিল আনিছোঁ, সৰু ছোৱালীবিলাকৰ কাৰণে 3Bডাল ভাল। তাৰপিছত আৰু এটা অদ্ভুত লাইট আনিছোঁ, আপোনালোকক দেখুৱাই দিওঁ। এইটো লাইটটো মানে কোৱালিটিটো কেনেকুৱা জানেনে? এইটো বস্তুটো যদি এনেকৈ আঙুলিটো যদি এনেকৈ দিওঁ, এইটো জ্বলি যায়। এই চাওক, এইটো এনেকৈ জ্বলি যায়, মানে লাইন গ'লেও এইটো টেনশ্যন নাই আৰু 4-5 ঘণ্টা চলি যায়। তাৰপিছত চুইচ আনিলোঁ লাইনৰ, ইফালে হোল্ডাৰ অনা গৈছে, টেপ অনা গৈছে। তাৰপিছত আৰু কিবা কিবি আছে, কি আনিলোঁ মনত নাই আপোনালোকক। ইয়াতেও কেইটামান বস্তু আছে, ৰ'ব আপোনালোকক দেখুৱাই দিওঁ কি আনিছোঁ। এই ইয়াতে বেলুন আছে, তাৰপিছত তিলত তেল, এইপিনে আৰু আইনা অনা গৈছে, আইনা আনিছোঁ। এই চাওক আইনা আনিছোঁ, সেই আৰু কিবা কিবি আছে আৰু এইখিনি বস্তু আনিলোঁ আজি। গতিকে আগতকৈ তাৰমানে বহুত বস্তুৰ দাম বাঢ়ছে। আৰু বৰ্তমান এতিয়া কেৰি বেগ বন্ধ হ'ব, সিহঁতে এতিয়া মাল নিবা আছে। কি লাগে তহঁতক? তক কি লাগে পিংকুক? ৰচা লাগে, এতিয়া মাল নিবা আছে। ৰ কি বস্তু আনিলি দেখা পালি, খালি আহি যাবি। আৰু কেৰি বেগ বন্ধ হৈছে, গতিকে কেৰি বেগ বন্ধ হৈছে, মনা লৈ আহিবি। এইখিনিতে তাৰমানে এডভাৰটাইজটো মাৰি দিলোঁ আৰু মই, বস্তা লৈ আহা, মনা লৈ আহা, খৰাহি লৈ আহা, যিকোনো লৈ আহা, যিকোনো বস্তু লৈ আহিলেও হ'ব, কিন্তু বস্তুটো নিব পৰাকৈ আহিবি। আৰু কেৰি বেগ বৰ্তমান বন্ধ কৰি দিছে, আজিৰ পৰা আৰু কেৰি বেগ নাপায় আৰু। গতিকে আপোনালোকেও যোনে ভিডিঅ'টো চাই আছে, আপোনালোকক কেৰি বেগ লৈ আহিব। আৰু কি ক'ম, আৰু কি আনিছোঁ বস্তুবিলাক দেখাই আছোঁ, ৰ'ব চাই থাকক ভিডিঅ'টো। আৰু আজি নতুনকৈ এই ৰচা আনিলোঁ,
যিহেতু বাৰিষাৰ বতৰ আগতে আনিছিলোঁ দিয়কচোন এতিয়া শেষ হৈছে সেইকাৰণে লৈ আহিলোঁ তাৰপিছত বৰশী আনিলোঁ এতিয়া যিহেতু বাৰিষাৰ বতৰ বৰশী লাগব না সিহঁতক বোলে দেখাৰ লগে লগে বৰশী লাগিলে হয় না কালি মাছ বহি নেকি তহঁতে হা ডাঙৰ মাছ যাবি আমাৰ ইয়াতে তাৰমানে বানপানী হোৱাৰ কাৰণে তামান মাছ উঠি সিহঁতৰ ঘৰত তাতে তামান বানপানী উঠিছিল না মাছ কি মাছ আছে এতিয়া এই ৰৌ মিৰ্গা মাছ শ'ল আছে শ'ল আৰু এই বৰশী চাওঁ ভাল আনিছোঁ বৰশী যাক যি লাগে আৰু একৰ পৰা একদম 11 নম্বৰক লাগি আছে যিটো লাগে আৰু তাৰপিছত দলবিলাক চাওক এইবিলাক দল আনিছোঁ তাৰপিছত আৰু এইগিলা কলম আনিছোঁ তাৰপিছত এইবিলাক কলম এই আৰু কিবা কিবি বস্তু আনিলোঁ আৰু আপোনালোকক আৰু ইমান দেখাই নাথাকোঁ দোকানত আহিলে গম পাই যাব গতিকে আজিৰ ভিডিঅ'টোত এইখিনিয়ে আৰু দোকানৰ কিছুমান ইনফৰমেশ্যনো দিলোঁ আপোনালোকক কি আনিলোঁ গতিকে ভিডিঅ'টো চাই কেনে কি লাগে আহিব আৰু একদিন আপোনালোকক ভালকৈ ভিডিঅ' কৰি দেখাম ৰ'ব কি দোকানত আছে গতিকে আজিৰ ভিডিঅ'টো এইখিনি আৰু টাটা বাই বাই